ধাৰ দিয়াৰ বাস্তৱতা যদি কোনোবাই ভিক্ষা খুজিবলৈ নাজানে তেন্তে মই তোমালোকক এটা অতি সহজ উপায় কওঁ কাৰোবাক ধাৰ দিয়া হয় মাত্ৰ এবাৰ কাৰোবাক ধাৰ দিয়া তাৰ পিছত চাবা কেনেকৈ তুমি কেইদিনমানৰ ভিতৰতে ভিক্ষা খোজাটো শিকি যাবা কিয়নো বন্ধু সঁচাটো হ'ল ধাৰ দিয়াজন প্ৰায় ঋণ লোৱাজনতকৈ বেছি অশান্তিত থাকে তেওঁ দিনে নিশাই ভাবে কেতিয়া ঘূৰাই দিব কিয় উত্তৰ দিয়া নাই আৰু লাহে লাহে তেওঁৰ আশাবোৰ ভিক্ষালৈ ৰূপান্তৰিত হয় সেয়েহে ধাৰ দিয়াৰ আগতে চিন্তা কৰা চৰ্ত বনোৱা লিখাই লোৱা অথবা কেৱল সিমানেই দিয়া যিটো ঘূৰাই নোপোৱাৰ পাছতো তোমাৰ শান্তি বিঘ্নিত নহয় কিয়নো যদি তুমি চিন্তা নকৰাকৈ দি দিলা তেন্তে পইচা গ'লেই লগতে সম্পৰ্ক বিশ্বাস আৰু তোমাৰ মনৰ শান্তিও নাইকিয়া হ'ব বুদ্ধিমত্তাৰে ধাৰ দিয়া নহ'লে এদিন তুমি নিজে সেই মানুহজনৰ সন্মুখত হাতজোৰ কৰি থিয় হৈ থাকিবা যাক এদিন সহায়ৰ নামত পইচা দিছিলা মনত ৰাখিবা ধাৰত দিয়া টকা কেৱল ধনৰ নহয় সেয়া এটা সন্মান এটা বিশ্বাসৰ মূল্য আৰু যেতিয়া সেই বিশ্বাস ভাঙে তেন্তে মানুহজন কেৱল দুখীয়াই নহয় ভিতৰৰ পৰা উদাং হৈ যায় গতিকে পিছৰবাৰ কাৰোবাক ধাৰ দিয়াৰ আগতে নিশ্চয় চিন্তা কৰিবা তুমি তেওঁক সহায় কৰি আছা নে নিজকে বিপদত পেলাই আছা যদি এই বাস্তৱতাই তোমাৰ মন চুই গৈছে তেন্তে ভিডিঅ'টো লাইক কৰা আৰু এনে ধৰণৰ সঁচা চিন্তাৰ বাবে নিশ্চিতভাৱে ফ'ল' কৰিবা